আৰু সেই শব্দটো আচলতে ভুলতে ওলাই গ'ল আৰু জানি বুজি সেই ভুল কৰা নাছিলোঁ আৰু ভবাও নাছিলোঁ যে সেই শব্দটোৱে আপোনালোকৰ মনত ইমান এটা আঘাত সানিব বুলি আৰু সেইবাবে ভুল হৈছে যেতিয়া ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত। আৰু যোৱাকালিৰ পৰা বহুতো ফোন আহি আছে মোলৈ, মেছেজ আহি আছে। বেয়া লাগিছে মনটো, কাৰণ এনেধৰণৰ এটা যে ভুল হৈ যাব সেইটো ময়ো ভবা নাছিলোঁ। আচলতে ভিডিঅ'টো এডিটিং কৰাৰ সময়তো মই ভালদৰে কথাষাৰ লক্ষ্য নকৰাৰ নিচিনাই হ'ল, যাৰ বাবে নেকি ইমান ডাঙৰ এটা ভুল হ'ল বুলি মই ভাবি লৈছোঁ। গতিকে এখেতে আৰু শ্ৰীমতীৰ লগত জড়িত হৈ এটা ভিডিঅ' বনাই কৈৱৰ্ত জাতিটোক বা সমগ্ৰ নাৰী সমাজখনক তেওঁ যি মানে কলংকিত কৰিলে, তাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰৰ সন্মিলনত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু লগত তেখেতক আমি 24 ঘণ্টা সময় দিয়া হৈছিল। তেখেতে লখিমপুৰত আহি মানে তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে। গতিকে আমি তেখেতক ক্ষমা বিচাৰিছে যদিও আমি তেখেতক যিহেতু সিদিনাখনৰ ভিডিঅ'টোত জোনমণি এষাৰ কথা কোৱাৰ বাবে আপোনালোকে বহুতে মনত আঘাত পালে। আমিও তেনেকে ইমান ভাবা নাছিলো, কথাটো ধেমালিতে কোৱা গ'ল। আগলৈ যাতে এনেকুৱা ভুল কেতিয়াও নহয় তাৰ বাবে মই ক্ষমা বিচাৰিছো। লগতে মনোজাহঁতে আৰু জোনমণিহঁতেতো ক্ষমা বিচাৰিছে। নিজৰ ভাইটি ভণ্টি বুলি আপোনালোকে ক্ষমা। জীৱনত সুখ দুখ তিতা মিঠা সকলো আছে। এই দুখ সুখৰ মাজেৰে আমি জীৱনটো পাৰ কৰিব লাগিব। এই তিতা মিঠাবোৰ আমি সহ্য কৰিব লাগিব। আৰু মনোজ ভাই ক'ব নলগা কথা এটা তেখেতৰ ৱাইফে কৈ পালে, আৰু যি নহওক এতিয়াতো তেখেতলোকে অলৰেডি ক্ষমা বিচাৰিছে। পবিত্ৰ জাতিৰ ওপৰত তেখেতলোকে বেয়াকৈ মন্তব্য দিছিল, আৰু এই মন্তব্যক লৈ পেলাই বহুত ডাঙৰ সৃষ্টি হৈ আছে। তেখেতলোকে বহুত কষ্ট পাই আছে বৰ্তমান, আৰু যিমানখিনি 4-5জন মিলি পেলাই যিমান এনজয় কৰিছিল সেই পানীৰ মাজত গৈ গা ধুই পেলাই, আৰু এই গা ধুই থাকোঁতেই তেখেতলোকে এনেকুৱা এটা মানে পবিত্ৰ জাতিৰ ওপৰত বেয়াকৈ কৈছিল। আৰু তেখেতলোকক কৈছোঁ এনেকুৱা কথা আৰু যাতে নকয়, আৰু তেখেতলোকে নকওঁ বুলিও স্বীকাৰ কৰিছে, আৰু এনেকুৱা কাম নকৰোঁ বুলিও কৈছে, আৰু নকৰিব চাগে। আৰু অসমীয়া এখন জাতিয়ে অসমীয়া এটা জাতিক কেতিয়াও গালি পাৰিব নিবিচাৰে। ভুলতে হৈ গ'ল তেখেতৰ, আৰু তেখেতে ভুলতে কৈ পালে, আৰু এনেকুৱা নকৰিব বুলি কৈছে। আৰু মই চাইছোঁ হাজাৰ কমেণ্টত তেখেতক ভাল বুলি কোৱা মানুহ বহুত কমেই, আৰু বেয়া বুলি কোৱা মানুহ বেছি। সেইকাৰণে কেতিয়াবা সকলোৱে মানুহে ভুল হয়, মানুহ মাত্ৰে ভুল হৈ যায়, আৰু মানুহে মানুহক যদি ক্ষমা নকৰে তেতিয়াহ'লে কোনে কৰিব। আৰু আপোনালোকক মই কৈছোঁ যাতে এনেকুৱা নকৰে। মানুহজন ভাঙি পৰিছে, অলৰেডি বহুত কষ্ট পাইছে, যিমান কষ্ট মানে পোৱা নাছিল আগতে। বহুত কষ্ট পাইছে। তেখেতে বুজি পাইছে এনেকুৱা ভুল নকৰে আৰু কেতিয়াও জীৱনত মানে। আৰু তেখেতৰ বাবে ভুল কৰিলে। তেখেতে এডিটিং কৰোঁতে হয়তো গম পালে হ'লে যে এডিটিং কৰোঁতে মানে এনেকুৱা এটা ভুল কৰিছে বুলি। তেখেতক বুজি নাপালে চাগে এডিটিং কৰোঁতে এইটো শব্দটো কি হ'ব পাৰে। সেইকাৰণে তেখেতক অলপ মানে বুজাই দিছে, তেখেতে বুজি পাইছে নিশ্চয়। আৰু আপোনালোকেও ভালকৈ ভাবি চাওক কথাটো, আৰু এনেকৈয়ে কমেণ্টবোৰ কৰি থাকিলে তেখেতে বেয়া হ'ব। সেইকাৰণে আজিলৈ মই ৰাখিছোঁ ভিডিঅ'টো, মই ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম।